हेलो एवरीवन কি খবৰ আপোনাক সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা যোৱাকালি সানডে আছিলে আজি হল মনডে আৰু ঈদৰ এদিন অৱশ্যে বন্ধ পালো আৰু আজি আমি আকৌ ডিউটি গৈ পেলাই আহিছো আৰু কালি মোৰ অকমান প্ৰবলেম হৈছিলে গেছৰ সো মই ৰাতি শুই গলো সোনকালে আনকালে 12 বজাত মই উইশ কৰিম মুঠতে মোৰ মতে যদি আপুনি মোৰ কাৰণে স্পেচিয়েল হয় মই আপোনাৰ ৰাতি 12 উইশ কৰিব লাগিব নহয় মই উইশ কৰা নিচিনা নালাগে কেলে জানো আৰু মোৰ ক্ষেত্ৰত যদি কোনো মোক 12 বজাত উইশ কৰে মোকো নালাগে যে মোৰ বাৰ্থডে উইশ কৰে মই বাৰ্থডে মোৰ কথা আৰু যেহেতু আজি বাই বাৰ্থডে মই ৰাতি উইশ কৰিব নাপালো তো মনটো অকণ বেয়া লাগি আছে কাৰণ আমি বাই ভনী কিজনীয়ে যদি ইজনীক ভাল ফিল নকৰাও কোনে কৰাব আমাৰ জীৱনততো কোনো নাই যেন বা আমাক একদম বাৰ্থডে বুলি পুৰা স্পেচিয়েল ফিল কৰাব ফুৰাব নিব ঘূৰাব নিব আমি নিজে নিজৰ কাৰণে কৰিব লাগিব সেনে ভাবি আছো আজি যেহেতু বাই বাৰ্থডে মই বাইক আজি অকণ বাহিৰলৈ যাম মুভি চুভি চাম মানে অকণমান আৰু মানে কিবা এটা আৰু ধৰি লওক মই ভাবোঁ যেন বাৰ্থডেটো মানুহৰ প্ৰত্যেকটো দিনৰ লগত নিমিলে মানে বাৰ্থডেটো যিহেতু বছৰত এবাৰহে আৰু সেইকাৰণে বাৰ্থডেটো অকণমান হ'ব লাগে কেক চেক কটা মেলে এইবোৰ নকওঁ সেইবোৰ আমাৰ নাইও ভাবিছোঁ ফুৰাবলৈ যাম খুৱাম কিবা কিবি আৰু সেইকাৰণে আমি ভাবিলোঁ ভিডিঅ'টো ৰাখোঁ ইউটিউবত আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম লগতে আমি যেতিয়া বুঢ়ী হৈ যাম চুলি যদি পকি যাব তেতিয়া আমি এই ভিডিঅ'টো চাই পেলাই মানে আজিৰ দিনটো মানে ধৰি লওক আজিৰ দিনটো মনত পেলাম আৰু সেইটো নিশ্চয় মই ভিডিঅ' বনাম আৰু আপোনালোকক চাব কি হয় নে কি কয় আৰু সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা তো বাইদেউৰ পাৰ্চেল ইতিমধ্যে আহি পাইছে যিহেতু বাই বাৰ্থডে আছে বেলেগ গিফ্ট নিদিওঁ বোলো স্কিন কেয়াৰ দিওঁ দুইজনী একেলগে ইউজ কৰিব পাৰিম নে কি কয় যিহেতু বাৰ্থডে हो राइस केक तो নাই চকলেট তো बनता है সেইকাৰণে ঘৰতে মনে চকলেট আনি লুকুৱাই থৈছিলোঁ ফ্ৰিজত তো সেইখিনি ওলৱাইছোঁ বিকজ शी इज এ কিটকাট লাভাৰ তো কিটকাট মাষ্ট বি নিডেড এয়া আৰু ডেইৰী মিল্কো ভাল পায় বেয়া নাপায় তো এইখিনি আৰু এইটো গালৰ কাৰণে তো বস্তুবোৰ ৰেডি কৰি ল'লোঁ আৰু বেকগ্ৰাউণ্ডত কি বাজি আছে শুনিব তাই সদায় হৰৰ মুভি আৰু কিবা কিবি চাই থাকে দেই দিছোঁ যে এইটো আমাৰ দুজনীৰ কাৰণে অকল তোৰ কাৰণে নহয় দেই বাকী চকলেট তোৰ বাৰু She became happy. The mission was completed, guys. আৰু গধূলিলৈ আমি ক'লে আহিলোঁ জানানে মুভি চাবৰ কাৰণে আৰু ধুৰন্ধৰ 2 লাগি আছিল আৰু ইণ্টাৰেষ্টিং কি জানেনে পাৰ্ট 1 আমি কোনোৱে চোৱা নাছিলোঁ হ'লেও পাৰ্ট 2খন আউটষ্টেণ্ডিং লাগিল চ' ৰাইজ আজিলৈ এৰিলোঁ আকৌ লগ পাম এটা ভিডিঅ'ত বাই